জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইণ্টাৰভিউলৈ আৰু সকলোলৈ সুপ্ৰভাত। ৰাতিপুৱা আহিলোঁ এফালে ফিল্ডলৈ। আজি কেনেকুৱা লাগিছে ক'ব। চশমাযোৰ ল'লোঁ কালি দৌৰিবৰ কাৰণে। এফালে আমাৰ ময়ূৰ ভাই মোৰ নহয়, আমাৰ এইবোৰ চশমা হেল্ল' ব্ৰ'। কিমান মাৰিলি? 8 কিলোমিটাৰ জোচতে টানি দিলে। মই দিছিলোঁ, ই দিছিলে আৰু আমাৰ ময়ূৰ ভাই দিছিলে। আমাৰ এইফালে আৰু মতো অলপ চেঞ্জ হৈছে কি কালিৰ পৰাই অলপ অলপ দেখিবলৈ পাইছে আপোনালোকে। আৰু আমিও এতিয়া দৌৰিম, অকণমান এক্সাৰচাইজ কৰি লৈছোঁ। আৰু আপোনালোকে মোৰ চেনেললৈ যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰি দিব। আৰু সকলোলৈ ধন্যবাদ। এক্সাৰচাইজ কৰোঁ, তাৰপিছত ৰানিং ষ্টাৰ্ট কৰিম। আৰু এতিয়া 2 নম্বৰ এতিয়া 4 নম্বৰ এক্সাৰচাইজ কৰি হৈ গ'ল আৰু এতিয়া ৰানিং কৰিম। এইফালে আমাৰ ব্ৰ আছে আৰু আমাৰ চশমাযোৰ খুলি লওক। এতিয়া ৰানিং কৰিম। অকণমান খোজকাঢ়ি লৈছোঁ, এক্সাৰচাইজ কৰিলেতো লগে লগে বিফলতাৰ মাজতো সফল হ'বলৈ যাবলৈ গৈ আছো গাইজ। এয়াই জীৱন। 2 কিলোমিটাৰ মাৰিম 8 মিনিটৰ ভিতৰত। এতিয়া ষ্টাৰ্ট কৰিলোঁ। ভালে গৈ আছোঁ, এয়া অৱস্থা, চকা পামচাৰ। ভালে গৈ আছোঁ কিন্তু এয়া অৱস্থা হ'ল আমাৰ। যাব নোৱাৰাৰ কাৰণে